হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৱে ভালেই আছে। আজি মই প্ৰীতিয়ে অনুভৱত ডায়েৰীৰ পৰা লৈ আহিছোঁ এটি নতুন কবিতা। কবিতাটি পঠিয়াইছে নগাঁৱৰ পৰা অনুপম শৰ্মাই। কবিতাটি শিৰোনাম বন্ধুত্ব। বন্ধুত্ব গভীৰ হোৱাৰ লগে লগে তোমাৰ মুখখনে যে বাৰুকৈ আমনি কৰে। তোমাৰ মৰম লগা শিশুসুলভ মুখখন, য'ত ওলমি ৰৈছে এটি মিঠা হাঁহি, মিঠা ভাল পোৱা। নাজানো তোমাৰ অন্তৰত মোৰ কি স্থান আছে, কিন্তু তোমাৰ এই মুখখনিতে মই বিচাৰি পাওঁ ভাল পোৱা আৰু জীয়াই থকাৰ প্ৰেৰণা। মোক বাৰুকৈ বলিয়া কৰিছে তোমাৰ ভাল পোৱাই। মনত পৰিছেনে তোমাৰ? সিদিনা যে আমি হৈছিলোঁ চিনাকি। লাহে লাহে আৰম্ভ হৈছিল বন্ধুত্ব, তাৰ পাছত প্ৰেম, ভাল পোৱা, আৰু এতিয়া ইটোৱে সিটোক এৰিব নোৱাৰা এক চিৰ যুগমীয়া বান্ধোন, য'ত আছে এক গভীৰ বিশ্বাস।